হাই গাইজ, আজি আপোনালোকলৈ নতুনকৈ ভিডিঅ' এটা আপলোড কৰিবলৈ ওলাই আনিছোঁ আৰু আজি ভিডিঅ'টো হৈছে চিৰিয়াছ মেটাৰ এটাত কথা ক'বলৈ ওলাই আহিছোঁ আৰু সেই কথাটো হৈছে প্লেনেট এক্স। আপোনালোকে গম পায়নে প্লেনেট এক্স কি? যোনটো আমি নিবিড় প্লেনেট বুলিও কওঁ, সেইটো এটা ড্ৱাৰ্ফ প্লেনেট হয়, প্লুটো টাইপ হা। কিন্তু এতিয়া আমাৰ চবতকৈ ভয় লগা কথাটো এইটো যে পৃথিৱীখন ধ্বংস হ'ব। পৃথিৱীখন ধ্বংস হ'ব। কি? পৃথিৱীখন ধ্বংস হৈ যাব? মই ক'ত থাকিম? আৰে মোৰ এতিয়া মৰিব হ'লেই নে? এটা ছাৰ্ভে মতে 23 ছেপ্টেম্বৰত পৃথিৱী ধ্বংস হ'ব। আপুনিও শুনিলে নি বাৰু? পৃথিৱী ধ্বংস হ'ব? মই কি কৰোঁ মই? ইমান ফাল্টু নিউজ ওলাব আহিছে যে 2012ত মই যেতিয়া আপোনাৰ ক্লাছ 9 নে 10ত আছিলোঁ, 9 মানত আছিলোঁ, তেতিয়াও পৃথিৱী ধ্বংস, এতিয়াও পৃথিৱী ধ্বংস, আকৌ আহিব তেতিয়াও পৃথিৱী ধ্বংস। আৰে কেইবাৰ পৃথিৱী ধ্বংস নহয়? আপোনাৰ মতে কি বাৰু, পৃথিৱী ধ্বংস হ'বনে? আচলতে ভয় কৰিবলৈ একো কেছ নাই, পৃথিৱী ধ্বংস নহয় আৰু আমি বাচি থাকিম। আচলতে এইটো এটা উৰা বাতৰি টাইপ হয় কথাটো। আচলতে কি হ'ল, সেইদিনাখন চন্দ্ৰগ্ৰহণ হৈ গৈছিলে। সেই চন্দ্ৰগ্ৰহণটো পাই কথাটো ষ্টাৰ্ট হৈ গ'ল, পৃথিৱী ধ্বংস হ'ব। আৰে তহঁতৰ পৃথিৱী ধ্বংস হ'বলৈ ইমান মন নে? যদি পৃথিৱী ধ্বংস কৰিবলৈ হয়, হাতুৰিডাল লৈ মৰিয়াই দে, ভাগি যাব নে কি ক? নাই, আমাৰ এই মানুহবোৰৰ পৰা নহ'ব, শান্তিকৈ জীয়াই থাকিব নোৱাৰোঁ। আমুকটো হ'ব, তামুকটো হ'ব, ভুচুকটো হ'ব। আপুনিয়ে কওকচোন, যদি পৃথিৱী ধ্বংস হয় কি কৰিব আপুনি? কি কৰিব? পৃথিৱী যদি ধ্বংস হয়, আমি চেলোটেপ দিটো বান্ধিব নোৱাৰোঁ বা চুপাৰগ্লুটো কথাই নাই, হাতখন এনেকৈ ধৰি এনেকৈ লাগি ধৰে। হাতত যদি লাগে এনেকৈ লাগি ধৰে, এৰুৱাব নোৱাৰি। যদি পৃথিৱীখন ধ্বংস হয়, কি তেনেকুৱা ছিষ্টেম কৰিম নে কি কৰিম বাৰু? সঁচাকৈ পৃথিৱী ধ্বংস হ'লে মোৰ বহুত কাম আছে পৃথিৱী ধ্বংস হোৱাৰ আগত কৰিবলৈ, বহুত কাম। এতিয়াতো সৰু হৈ আছোঁ, ক্লাছ 12ৰহে। চিৰিয়াছ মেটাৰ নাই, আপোনালোকে নেটত চাব, এইটো জাষ্ট ফেক হয়। পৃথিৱী কেতিয়াও ধ্বংস নহয়। পৃথিৱী ধ্বংস হ'ব, কিন্তু বহুত দিন আছে, যেতিয়ালৈকে আপোনাৰ হাড়ত বন গজিবগৈ। চ' ইমান ভয় কৰিব লাগিব কেছ নাই। মৰিবতো চবেই লাগিব, আপুনি কি নমৰিব নি? মৰিবনে? আপুনি হয়তো এক্সিডেণ্ট হৈ মৰিব পাৰে, চুৰি এখন খোজ খাই মৰিব পাৰে, বা আপুনি ইমানেই ট্ৰেজেডি হ'ব আপোনাৰ লাইফটো যে আপুনি ছুইচাইড কৰিব। কথাটো কৈছোঁ। চ' এইটো এতিয়া ডাঙৰ কথা নহয়। চ' পৃথিৱী ধ্বংস নহয়, এইটো ফেক নিউজ হয়। আৰু আপোনালোকেও যিমান এতিয়া এফেক্ট কৰিছে, ভয় খুৱাইছে মানুহক, চবকে কৈ দিয়ক পৃথিৱী ধ্বংস নহয় আৰু আমি জীয়াই থাকিম। গাইজ, আজি ভিডিঅ'টো ইমান এটা লজিক নোহোৱা কথা ডিছকাছ হ'ল, কিন্তু বহুতত দেখিছোঁ পৃথিৱী আজি ধ্বংস হ'ব, পৃথিৱী আজি আমুকটো তামুকটো। চ' ফাৰ্ষ্ট অফ অল, পৃথিৱী ধ্বংস নহ'ব কিয়? আপোনালোকে গছ কাটিছে, ফেক্টৰীৰ পৰা আপোনাৰ ধোঁৱা উৰুৱাইছে, লেতেৰা বীজাণুযুক্ত বস্তু পেলাই দিছে গোটেইখন, কেলৈ ধ্বংস নহ'ব? আপোনালোকে কওক। আৰু যদি পৃথিৱী ধ্বংস হয়, অকল মানুহৰ কাৰণে হ'ব। এই ছেটেলাইট, এই আমুকটো, এই তামুকটো, এইবোৰ ধ্বংস হয়, কেতিয়াও ধ্বংস নহয়। পৃথিৱী ধ্বংস হ'ব অকল মানুহৰ কাৰণে। চৰি, মইতো মানুহেই, মানুহৰ কাৰণে। চ' গাইজ, ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব আৰু লাইক কৰিব অকণ ভিডিঅ'টো যদি মন যায়, আৰু গছপুলি ৰুব। গছপুলি ৰুলে পৃথিৱীখনে ভাল পাব আপোনাক, গিফ্ট দিব আপোনাক। গিফ্টনো কি দিব লৈছে? আমাকতো জীয়াই ৰখাটোৱে এটা গিফ্টেই হয় পৃথিৱীৰ। আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু
মই নেক্সট ভিডিঅ' আপোনালোকক লগ পাম দেই, বাই।